হেল্ল' গাইজ, আপোনালোকে সকলোৱে ভালে আছে? যিহেতু মই ভালে আছোঁ আৰু যিহেতু আজি মই ভিডিঅ'টো বনাবলৈ গৈ আছোঁ পেইণ্টিঙৰ ওপৰত, আৰু মই মোৰ মা, দেউতা আৰু মই। আৰু যিহেতু ইমানকৈ মই ফটোটো মৰা নাছিলে, যিহেতু ভিডিঅ'ৰ পৰা মই স্ক্ৰীনশ্বট এটা মাৰি আমি তিনিজন লগত থকা এটা ভিডিঅ' আছিলে, তাৰ পৰাই মই এটা স্ক্ৰীনশ্বট মাৰি কিনে মই পেইণ্টিং এটা কৰিম আৰু ফটোখন মই আপোনালোকক দেখাই দিম। আৰু যিহেতু মোৰ দেউতাই মই পেইণ্টিং কৰিলে মোৰ দেউতাই মোক সদায় বহুত বেয়া পায়, আৰু সদায় আমি বহুত কাজিয়া কৰিছিলোঁ, আৰু এতিয়া নাই আৰু কাজিয়া কৰা মানুহ নাই। আৰু যিহেতু যাৰ নাই সি বুজি পায়, যাৰ আছে সি কেতিয়াও বুজিয়ে নাপায় যে দেউতাই মোক মৰম নকৰে, মা মৰম নকৰে, সেইটো কথা নহয়। যাৰ নাই সি মনত পায় আৰু বেলেগে নহয়। চব কথা শ্বেয়াৰ কৰিব নোৱাৰে, আৰু মা দেউতা চাই থাকক। আৰাম দি দিছোঁ যিহেতু এতিয়া মই ইফালে কাঠ পেঞ্চিল উলিয়াই লৈছোঁ, এইফালে দেখিছে নহয় পেপাৰ, এইফালে ফটো ফ্ৰেমৰ এখন বুক এখন আছে, আৰু যিহেতু এইফালে লাইটটো মই মাৰি এইফালে এতিয়া স্কেচ কৰিব লাগি গৈছোঁ, আৰু স্কেচ নহয় পেইণ্টিং কৰিলোঁ। আৰু এইফালে মই পেইণ্টিং দেখিছে নহয়, আৰু যিহেতু মই বৰ বেছি নাজানো, অলপ চলপ, আৰু এইফালে মোৰ মা, মই, মোৰ দেউতা এইফালে ছাইডত আছে। যিহেতু মোৰ দুইজনক চাই মোৰ মনটো বহুত ভাল লাগিছে, আৰু এইখন ফটো মোৰ এতিয়া 2-3 বছৰ আগৰ ফটো হয়, আৰু দেউতা এনেকৈ এটা মৰা ফটো নাছিলে, আৰু মই যিহেতু যিমানখিনি পাৰিছোঁ অলপ চলপ, আৰু চকুটোতো মিলাব পৰা নাই, আৰু যিহেতু মই কচিছ কৰিছোঁ। আৰু এইফালে মই একদম লাইট চাইট মাৰি আৰু পূৰা একদম বনাই আছোঁ, আৰু এইফালে এতিয়া মই এইফালে পেইণ্টিং কৰি ল'লোঁ, এইফালে স্কেচ কৰিলোঁ, এইফালে চাব দি এইফালে চাওক স্কেচ কৰি ল'লোঁ, আৰু ইফালে 2 নম্বৰটো চাওক আকৌ মই এইফালে কৰি ল'লোঁ। আৰু এতিয়া মই আকৌ অলপমান লিখি লৈছোঁ, আৰু যিহেতু অকণমান কাহানী আছে, আৰু সেই কাহানীখিনি তাতে লিখি দিছোঁ। আৰু যিহেতু হেপী ফাদাৰ্ছ ডে, আৰু মোৰ দেউতা য'তে আছে সদায় ভালকৈ থাকক। আৰু যিহেতু কি ক'ম, আৰু এইফালে এতিয়া মই কালাৰ কৰিম, আৰু কালাৰটো উলিয়াই লৈছোঁ, আৰু এইখিনি দেখিছে নহয়, আৰু মই এইফালে কালাৰ কৰি লৈছোঁ। এইফালে এতিয়া কি কয় এইটো ব্ৰাছ মুখত মৰা ব্ৰাছ নহয় দেই। এইফালে মই এতিয়া লিখিম হেপী ফাদাৰ্ছ ডে, আৰু বেছি মুখত নাই ফুটা বাৰু, মই ইংলিছ বেছি ক'ব নাজানো। এইফালে মই মোৰ কাহানী আৰু মোৰ দেউতাক পেইণ্টিং কৰিলোঁ, আৰু এইফালে আখৰেদি কালাৰ কৰি দিলোঁ। আৰু যিহেতু এতিয়া মই কালাৰ চালাৰ কৰি দিলোঁ, আৰু যিহেতু ঘৰৰ লাইটটো গুচি গ'ল, আপোনালোকে বেয়া নাপাব, আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই বাই।